গুড আফটাৰনুন সকলোকে গা পানী ধুই আজি কি ঠাণ্ডা পৰিছে নক'ব আৰু গা ধুই মুগডাল খাই আছোঁ আৰু ছোৱালীজনী দেখিছেনে মুগডাল পেকেটটো লৈ দৌৰিছে তাই এয়া পেকেটৰ ভিতৰত হাত ভৰাই দিছে আৰু মুঠি মুঠি লৈ যায় এই প্লেটত থ অঁ গোটেই ওলাই লৈছে তাই প্লেটত থ খা এতিয়া প্লেটত বাৰ খা গোটেই পেলাই শেষ কৰি দিব চব বহি কেনে খা প্লেটত খা বহি কেনে খা তাতে চিয়াৰ এইটোত বহে বহিকে ধুনীয়াকৈ খা হয় সৰু ল'ৰা ছোৱালীয়ে আপোনাৰ ডাঙৰৰ পৰাই শিকে ঘৰৰ পৰিয়ালৰ পৰা শিকে এইটো কথা সঁচা কথা একেবাৰে আমাৰ ওচৰত যে ছোৱালী এজনী আছে তাই মানে এনেকুৱা বিচনাত যদি পৰি থাকে মুড়ি হওক যি হওক বিচনাত বাগৰি খায় প্লেটত মই দি দিছোঁ এয়া সেইটোতে প্লেটত দি দিছোঁ প্লেটৰ পৰা নালাগে তাইক মোৰ পৰা পেকেটৰ পৰা লাগে তাই ভাবিছে এইটো বেলেগ কি বেলেগ একে বস্তু না এটা কথা ঠিকেই মানুহে কয় ন ঘৰৰ মানুহৰ পৰা বা ওচৰৰ মানুহৰ পৰা শিকে সৰু ল'ৰা ছোৱালী একো বেয়া কথা একো বেয়া কাম কৰিব নালাগে বুলি সঁচা কথা আমাৰ ওচৰৰ ছোৱালী এজনী আছে বিচনাত যদি আপোনাৰ কিবা পৰি থাকে এনেকৈ চিলেকি জিবাদি শুই বাগৰি খায় তাই এইটো কিবা শিকি লৈছে এতিয়া যে পৰি আছে মুগডালখিনি গোটেই জিবাদি খাই আছে আৰু গালত এইটো কি বহচোন গালত এইটো কি লাগিছে গালত বহাতে সেই প্লেটত দিছোঁ দেখা নোপোৱা নেকি তুমি তাৰপৰা খোৱা পেন ওলাই গ'ল তাই হাগিছ ওলাই গ'ল তাই মাক খুৱাই দিয়া বহি কেনে খুৱাই দিয়া তাৰপৰা খুৱাই দিয়া ভাত খোৱালে গৈছে তোমাৰ মোক খুৱাই নিদিলা তুমি হা কুট কুকুৰৰ আৱাজ শুনা পাই দৌৰি ক'ত আছে কুকুৰ ক'ত দেখাবি সকলোকে গুড আফটাৰনুন আৰু এতিয়া হৈছে দুপৰীয়া টাইম আৰু দুপৰীয়া মই খাব লৈছোঁ ভাত মই এয়া তাৰপিছত এয়া বিলাহী ভাজি লৈছোঁ মই আৰু এতিয়া এয়া ভাত দালি এইফালে আলু আৰু মটৰ ভাজি এইফালে আপোনাৰ এয়া কালি খাইছিলোঁ মই মধুৰিআম এনেকৈ খাই ভাল লাগিছে চ' আজিও এনেকৈ খাই আছোঁ এয়া মধুৰিআমৰ চাটনি মধুৰিআম এয়া বনাই লৈছোঁ এজনী শুই আছে শুই থাকোঁতে বোলো ভাত এতিয়া জলদি বিচনাতে খাব লৈছোঁ কাৰণ বিচনাত ভাত খাব নাপায় কোনো উপায় নাই কি কৰিম আৰু বিচনাতে খাব লৈছোঁ ছোৱালীজনী শুই আছে তাতে ন মই যদি সেইবিলাক ৰুমত টেবুলত খাব পটকৈ দৌৰ মাৰি আহিব লাগিব তাই এখন আজি থাপৰাই আছোঁ আৰু এখন আজি মই খাই আছোঁ এজনী চাক শুই আছে মোৰ পৰি দেখিছে শুই আছে এজনী এইয়া ভাত খাব যাইছোঁ ভাত এয়া চাক উঠি গ'লো এয়া ভাতৰ কাঢ়ি আদা খোৱাইছোঁ চাক